ঘৰ কিটাকে চাফা কৰো পাই এইজনীটো ক'ত গ'ল ঠিকেই নাই এইটো সময়ত কোনে ফোন কৰিছে ৰ বাপকে উঠাই লওঁ হেল্ল' কোনে কৈছে বাৰু চুলবুলি কোৱা ফোন কৰিলা যে আজি হঠাতে মোৰ ছোৱালীজনীক চাবলৈ মানে মীনাক্ষীক চাবলৈ ল'ৰা আহিছে আৰু ফৰেনৰ আপুনি যে ইমান সুখৰ খবৰটো কেনেকৈ দিছে নহয় ঠিক আছে আহিব আকৌ পিছবিলাকে আহিব নে কাইলৈ আহিব বাৰু হয় নেকি পিছবিলাকে আহিব নেকি ঠিক আছে বাৰু ঘৰবোৰ চাফা কৰি থওঁ আৰু হেৰি কয় নহয় এইটো কি কয় মীনাক্ষী ঘৰত নাই নহয় আহিলে মানে মই বাৰু তাক ক'ম বাৰু দেই আৰু পিছবেলা আহিব ন ঠিক আছে লগ পাম বাৰু সেইবোৰ চিন্তা নকৰিব আপোনালোকে মিঠাই ৰসগোল্লা আদি চব আনি থ'ম মই একদম ঠিক ঠাক কৰি থ'ম ঘৰবোৰ চাফা কৰি থ'ম তাতে ন ল'ৰা ফৰেনৰ কিমান যে ভাল লাগিব ইংলিছ তাই ইংলিছ জানেই তথাপি যিকেইটা সুধিব যেন লাগিছে সেইকেইটা বাৰু অলপ চলপকৈ শিকাই থ'ম বাৰু তুমি পিছে ইংলিছ নাজানে বুলি নক'বা আৰু ঠিক আছে বাৰু ৰাখিছোঁ এতিয়া ঠিক আছে আহিব নহয় আজিয়ে আহিব ন পিছবেলাকে আহিব ঠিক আছে বাৰু আহিব তেনেহ'লে ঠিক আছে সেয়া কি যে ভাল লাগিব এইবেলি বিয়া দিহে এৰিম বাপেকে ল'ৰা হৈছে ফৰেনৰ বাপেকে মই এইবেলি ইংলিছ ভাগ্য কেইটামান শিকাই দিব লাগিব ইজনী যে ক'ত গ'ল নহয় একদম গোটেই ঘূৰিয়ে ফুৰে তাৰ ক'ত যে এইবেলি কথা পাতি পেলাই ফুৰিছে নহয় বাপেকে তাই আহিয়ে লওক তাৰপিছতেই শিকাম ন এতিয়া আৰু ক'ত আহিব অলপ পিছতে আহিব তই আহিলি চহৰ ফুৰি তোমাক যে ইমান আনন্দ টকাতে লাগিছে যে কি হৈছে কোৱাচোন কথাটো চাবলৈ ফৰেনৰ ল'ৰা আহিব আৰু তই ইংলিছত কথা পাতিব লাগিব এইমাত্ৰ চুলবুলি খুৰীয়ে ফোন কৰি কৈছে তই চিন্তা নকৰিবি দেই মই তোক ইংলিছত কেনেকৈ কথা পাতে চব শিকাই দিম তই চিন্তা একেবাৰে নকৰিবি এতিয়া তই ৰেডি হ সোনকালে মই তোক ইংলিছ শিকাই দিম দেই কিন্তু মা মই ইংলিছ একেবাৰে নাজানো মই কেনেকৈ ক'ম বাৰু তুমি কোৱাচোন তই নাজানো বুলি কিয় কৈ আছ মুঠতে মই শিকাই দিম যিবোৰ তই সেইবোৰে উত্তৰ দিবি বুজিলি নহয় আৰু বৰ অকৰা মকৰা কৰি থাকিবি যিটো ক'ব লাগে সেইটোৱে ক'বি মই যিটো শিকাম তোক তই সেইটোৱে ক'বি শুনিলি নহয় ভালকৈ মন দি শুনিবি ঠিক আছে বাৰু হ'ব এতিয়া মনত থবি মই যোনকেইটা শব্দ কওঁ সেইকেইটা শুনিলি নহয় ঠিক আছে বাৰু তুমি এতিয়া কোৱা মই মনত ৰাখিম যেতিয়া আলহী আহিব আৰু ভিতৰত বহিব তেতিয়া তোক মই চিঞৰি মাতিম মীনাক্ষী বুলি আৰু তই ধুনীয়াকৈ আহি তেতিয়া ইয়াত কবিহি ইংলিছত কবিহি কিন্তু দেই আহিলে বহক বুলি কবি চিট ডাউন প্লিজ এনেকৈ কবি তাৰপিছত সুধিবি ইউ ড্ৰিংক কুল ৱাটাৰ আৰু তোক যদি নামটো সোধে নহয় তই কবি ইংলিছত কবি কিন্তু দেই মাই নেম ইজ মীনাক্ষী গগৈ আৰু যদি তোৰ ভাল পোৱা কোনোবা আছে বুলি সোধে তেতিয়া তই কবি ন আই এম ছিংগল গাৰ্ল বুলি কবি তই কিন্তু মনত থাকিব লাগিব এইবোৰ কথা মনত থাকিব নাই তোৰ থাকিব দিয়ক মা আলহী আহিলে তই ভিতৰলৈ যা কামিং মানে কামিং এইফালেদি যে বহুত ভিৰ বেয়া নাপাব দেই অলপ পলম হ'ল মই কিয় নাপাম বাৰু মই ভালে পাইছোঁ তোমালোকে আহি পালাহি যে দেৰিকৈ হ'লেও পালাহি যে চিট ডাউন প্লিজ চিট ডাউন What is your name? My name is Rose Singh. Very nice name. Name. My girl is coming. I call me Meenakshi. You coming? Boy is ahing. তোমালোকে কথা পাতা দে মই তাইক মাতি দিছো ভিতৰৰ পৰা তুমি মই পাকৰ সাহস নধৰ বলা মীনাক্ষী আহিব নহয় ৰচনাৰ লগত কথা পাতিব ৰচন ইউ টক মীনাক্ষী বাপেকে কি হ'ব এতিয়া মই যে চব কথাই পাহৰিলো মায়ে যি কৈছিলে বাপেকে যি হ'ব বাপেকে কথা সুধিয়ে লওঁ বাপেকে কি ক'বলৈ আছিলে মনত পেলাওঁ Sit down, please. Please? Where? No, please. Yeah, you're looking so pretty. No, I am single girl. What's your name? Thank you. Yeah, okay. Fine. Thank you. You betting?